শ্ৰদ্ধাৰ শিক্ষক ভূপেন কুমাৰ দাস ছাৰে আমালৈ আগবঢ়াইছে এটা অনুভৱ, তেখেতৰ নৱবৰ্ষৰ অনুভৱ। প্ৰেৰণা পুথিভঁৰাল নতুন দেহৰ শাখালৈ অসংখ্য মৰম চেনেহ যাচিলোঁ। অপাৰ মৰম চেনেহ প্ৰীতিৰ পৰা বহুজাতিক কোম্পানী পুঁজিপাতিসকল অৱশ্যে বঞ্চিত। তেওঁলোকৰ দুখ সেইখিনিতে, তেওঁলোকৰ মাজত আৰু এটা বস্তুৰ অভাৱ, সেয়া গ্ৰন্থৰ সুবাস। নতুন দেহৰ শাখাৰ সদস্যসকলে গ্ৰন্থ আৰু প্ৰকৃতিক উভয়ে ভাল পাবলৈ শিকিছে। গ্ৰন্থৰ সুবাস বিচাৰি যোৱা মানুহজনে প্ৰকৃতিকো বাট বিচাৰি পাব পাৰে। গ্ৰন্থই প্ৰকৃতি সুৰক্ষা ইচ্ছা তত্ত্ব কথা শিকায়। যাদৱ পায়েঙৰ জীৱন ভিত্তিক গ্ৰন্থ পঢ়িলে হয়তো তেওঁৰ মৰমৰ অৰণ্য মূলাই সাথনিকে জানিব পৰা যায়। পুথিভঁৰাল অৰণ্য খেতিপথাৰৰ সতে চিনাকি নথকা ব্যক্তি কেতিয়াও গ্ৰন্থত অৰ্থনীতিবিদ হ'ব নোৱাৰে। আগন্তুক দিনত পুথিভঁৰালৰ শাখা বৃদ্ধি হওক, লগতে প্ৰতিটো গ্ৰাম্য পুথিভঁৰালে সেই অঞ্চলৰ খেতিপথাৰখনক পৃথিৱীৰ ভিতৰত প্ৰদূষণমুক্ত ধুনীয়া উদ্যোগ বুলি গ্ৰহণ কৰক। আশা কৰোঁ খেতিপথাৰৰ জীৱন দুখৰ নহয়। ভূপেন কুমাৰ দাস।